হেল্ল' গাইজ, মাৰ্টি আছাম চেনেললৈ আপোনালোকক স্বাগতম। আজিৰে পৰা আমি প্ৰতি সপ্তাহতে একোটাকৈ টেকনিকেল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। এতিয়া বেছি সময় নকৰি আহকচোন ষ্টাৰ্ট কৰোঁ। আমাৰ বহুতেই নিজৰ কম্পিউটাৰত অসমীয়া ভাষা লিখিব বিচাৰে, কিন্তু কেনেকৈ লিখে সেইটো বহুতেই নাজানে। কম্পিউটাৰত বহুতো ছফ্টৱেৰ যেনে লিপ অফিচ, ৰামধেনু আদি ব্যৱহাৰ কৰি অসমীয়া ভাষা লিখিব পাৰি, কিন্তু এইবিলাক ছফ্টৱেৰ ব্যৱহাৰ নকৰাকৈও আমি অসমীয়া ভাষা লিখিব পাৰোঁ। তো আহকচোন কেনেকৈ অসমীয়া ভাষাটো লিখিব পাৰি তাকে ট্ৰাই কৰোঁ। তো ফাৰ্ষ্ট অফ অল আপুনি যাব লাগিব কম্পিউটাৰৰ কণ্ট্ৰল পেনেললৈ। মই উইণ্ড'জ 8.1 ইউজ কৰি আছোঁ। তো মই যাম, কাৰ্চৰডাল একদম চাৰিও পিনে লৈ যাম। তাৰপিছত পাম ছেটিংছত গৈ যাম কণ্ট্ৰল পেনেললৈ। যদি আপুনি উইণ্ড'জ 7 ইউজ কৰি আছে তেনেহ'লে এইখিনি বস্তু চাগে আপুনি জানিব কণ্ট্ৰল পেনেল কেনেকৈ যাব লাগে। ষ্টাৰ্টত যাব, চাই ক্লিক কৰিব কণ্ট্ৰল পেনেল। তাৰপিছত আপুনি এটা অপশ্যন দেখা পাব ইয়াতে, ক্লক লেংগুৱেজ এণ্ড ৰিজন। তাৰ তলত এড এ লেংগুৱেজ বুলি এটা অপশ্যন আছে। তো এড এ লেংগুৱেজত আমি ক্লিক কৰিম। এড এ লেংগুৱেজ ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত আৰু এটা অপশ্যন আহিব, এড এ লেংগুৱেজ বুলি। তো আমি তাতো ক্লিক কৰিম। তো ক্লিক কৰাৰ পিছত আপুনি ইয়াতে এখন লিষ্ট পাব। তো লিষ্টখনত আপোনাৰ ইয়াতে এছামিজ বুলি এইটো আছে। তো এছামিজত ক্লিক কৰিম আমি। ক্লিক কৰি এডত ক্লিক কৰিম। তো হৈ গ'ল, এতিয়া ইংলিছ হৈ আছে, অসমীয়াও আছে। তো নেক্সট এইখন আমি ক্ল'জ কৰিম। তো এতিয়া আমি কেনেকৈ লিখিব লাগে বা ভাষাটো কেনেকৈ চিলেক্ট কৰিব লাগে তাৰ কাৰণে যাব লাগিব এই তলৰ পিনে ENG লিখা আছে। তো ENGত গৈ এছামিজ বুলি আছে, তো এছামিজত ক্লিক কৰিম আমি। হ'ল। এতিয়া নেক্সট আমি ৱৰ্ড ওলাম। ৱৰ্ডত এতিয়া আমি হয়তো কীবৰ্ডত নাজানিব পাৰোঁ কোনটো কি আখৰ লিখে। তো তাৰ কাৰণে আমি যাব লাগিব টাস্কবাৰত। তো টাস্কবাৰত আমি যাই ইয়াতে যাম, যাই ৰাইট ক্লিক কৰিম। ৰাইট ক্লিক কৰি আমি যাম প্ৰপাৰ্টিছত গৈ আমি টুলবাৰ্ছ বুলি অপশ্যন যোনটো আছে টুলবাৰ্ছত ক্লিক কৰিম। টুলবাৰ্ছত ক্লিক কৰি টাচ কীবৰ্ড বুলি এটা অপশ্যন আছে। তো টাচ কীবৰ্ডত আমি এইটো বক্সটো টিক মাৰ্ক দিম। তাৰপিছত আমি কৰিম এপ্লাই, তাৰপিছত অ'কে। এতিয়া দেখা পাইছোঁ ইয়াতে এখন কীবৰ্ড আহি গৈছে। কীবৰ্ডখনত ক্লিক কৰিম। তো ইয়াতে আহি গ'ল লেংগুৱেজৰ সেইটো। যদি আমি ইয়াতে কিবা লিখিব খোজোঁ ইয়াতে আমি টাইপ কৰি কিনে লিখিব পাৰোঁ। যেনেকৈ আমি ধৰক লিখিম এতিয়া মাল্টি। তো এনেকৈ আপুনি ইউজ কৰিব পাৰে। আৰু যেতিয়া আপুনি ইয়াত লগতে আৰু ইংৰাজী শব্দ লিখিব লাগে তেতিয়াহ'লে আপুনি ইয়াতে যাব, এইখন কাটি দিব পাৰে বাৰু। ইয়াতে যাব, এতিয়া এছামিজ চিলেক্ট হৈছে, তো আপুনি ইংলিছ চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে ক্লিক কৰিলে এতিয়া দেখা পাব আপুনি লিখি আছোঁ। গতিকে আজিলৈ এইখিনিয়ে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।